নমস্কাৰ সকলোকে নমস্কাৰ জনাই মই মিতাদে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ তাঁতশালখনৰ পৰা চাদৰ লগাইছিলোঁ, সেই চাদৰখিনি মই কাটি আপোনালোকক সকলোকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক আপোনালোকে। আজি 3খন কাপোৰ কাটিলোঁ। এয়া চাওক আপোনালোকে, 3খন বিহা। এয়া এখন চাওক, এয়া 2খন আৰু এয়া এখন চাওক লাষ্টৰ। 3খন কাটিলোঁ আজি। এয়া চাওক কেনেকুৱা লাগিছে, চাওক ফুলটো। 3খন। আজিকালি মানুহে কাপোৰ নবয়, আপোনালোকে ববলৈ চেষ্টা কৰিব। সকলোকে জোৰ কৰা নাই বাৰু, সকলোকে চবেই চেষ্টা কৰিব কাপোৰ ববলৈ। আমি শিপিনীবোৰকে যদি কাপোৰ নবওঁ, বাহিৰৰ কাপোৰবোৰক আনি আমি পিন্ধিব লাগে। সেইকাৰণে এয়া নিজে বোৱা নিজ হাতেৰে বোৱা কাপোৰখিনি বহুত ভাল। সকলোৱে চেষ্টা কৰিব। এয়া দেখিছেনে ফুলটো, বৰ ধুনীয়া লাগিছে। আমাৰ আকৌ কাটি উঠি নিয়ম এটা আছে, এয়া শালৰ ওপৰত শালখনক প্ৰথমতে দি ল'ব লাগে। অলপ আপোনাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, প্ৰথমতে শালখনক পিন্ধাই ল'লোঁ এয়া কাপোৰত। এতিয়া এইখন ইয়াত আকৌ মেৰিয়াই থওঁ, আকৌ বম পিছত। আপোনালোকে চেষ্টা কৰিব সকলোৱে এয়া ববলৈ। সকলোবোৰ আগবাঢ়ি আহক। আমাৰ ইয়াত তাঁতশাল, অসমীয়া তাঁতশালে আমাৰ চবতকৈ প্ৰথমতে কাপোৰ ব্যৱহাৰ হয়। কাপোৰ প্ৰথম অন্ন, বস্ত্ৰ আৰু বাসস্থান, এই 3টা আমাৰ প্ৰধান কাম। এইকেইটা যদি আমি নিজে ঘৰত বৈ যদি আমি আপোনালোকক দেখুৱাব পাৰোঁ, আৰু দৰকাৰ হ'লে বেচিবও পাৰিম, মানে আমি বৈ। সকলোৱে চেষ্টা কৰক, আগবাঢ়ি আহক তাঁতশাল ববলৈ। আজিকালি নাইকিয়া হৈ গৈছেচোন, মেচিনৰ যুগ হৈ গৈছেগৈ। এতিয়া হাতেৰে ববলৈ চেষ্টা কৰক সকলোৱে। এইখন চাওক, মোৰ প্ৰথম বোৱা গামোচা কেনেকুৱা লাগিছে জনাবচোন। প্ৰথমখন গামোচা মই নিজ হাতেৰে বৈছিলোঁ, এয়া ফুল বাচিছিলোঁ। চাওক কেনেকুৱা লাগিছে, ফুলটো ভাল লাগিছেনে? আৰু কেইখনমান আছে চাদৰ মেখেলা, সেইখিনিও দেখুৱাবলৈ চেষ্টা কৰিছোঁ, চাব সকলোৱে।
আজিলৈ এইখিনি দেখুৱাই ভিডিঅ'টো সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।